হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত মই আপোনালোকক জনাম যে আপোনালোকে অনলাইন আবেদন কৰি পি এম আৱাস যোজনাত আপোনালোকে অনলাইন আবেদন কৰিব পাৰিবনে নাই, বা যিটো আপোনালোকক ইউটিউবত হওক বা বেলেগ বেলেগ অন্যান্য ছ'চিয়েল মিডিয়া প্লেটফৰ্মত কৰি দেখুৱাই আছে অনলাইন প্ৰচেছটো, সেইটো সঁচা নে? অনলাইন অনলাইন আবেদনটো আছেনে নাই, বা কি প্ৰচেছ, সেইটো আপোনালোকক মই সম্পূৰ্ণ আজিৰ এই ভিডিঅ'টোত জনাম। আৰু আপোনালোকে যদি অনলাইন বা অফলাইন হয় সেইটো কেনেকৈ কৰিব, সেইটো মই আপোনালোকক সম্পূৰ্ণভাৱে এই ভিডিঅ'টোত কৈ দিম। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আপোনালোকে চাওক। চ' প্ৰথমতে মই আপোনালোকক দেখুৱাম যে বিভিন্ন জনে আপোনালোকক এই PG পৰ্টেলৰ যোগেদি নতুন ঘৰ এপ্লাই প্ৰচেছটো কৰি দেখুৱাই। সেইটো আচলতে বস্তুটো নে কি, আমি কৰিব পাৰিম নে নাই, সেইটো মই আপোনালোকক জনাম। চাওক, PG পৰ্টেলত আপোনালোকে লগ ইন কৰি দিয়াৰ লগে লগে ইয়াতে যিটো অপশ্যনটো খোল খায়, এইটো খোল খোৱাৰ পিছত বিভিন্ন জনে এটা যাই কিনে আপোনালোকক চাইন ইন কৰি ইয়াতে চাইন ইন কৰি কিনে আপোনালোকৰ ইয়াতে চাইন ইন কৰি কিনে এই প্ৰচেছটো আপোনালোকৰ হ'ল। যদি আপোনালোকৰ ঘৰৰ নাম আহিছে কিন্তু আপোনালোকে ঘৰ পোৱা নাই, বা আপোনালোকে যদি কিবা কমপ্লেইন আছে আপোনালোকৰ ঘৰৰ ৰিলেটেড, মানে PM কিষাণ আৱাসৰ ৰিলেটেড, য'ৰ আপোনালোকক BCDC গাঁও পঞ্চায়তৰ পৰা আপোনালোকক ঘৰটো দিয়া নাই, বা কিবা অসুবিধা হৈ আছে আপোনালোকৰ, ইয়াৰ পৰা আপোনালোকে চাইন ইন কৰি গোটেই প্ৰচেছটো কৰি কিনে আপোনালোকে ইয়াতে সেইটো এটা আপোনালোকে কমপ্লেইন দিব পাৰে যে আপোনালোকে ঘৰটো পাইছে নে নাই। আপোনালোকে যদি ঘৰ পোৱাও নাই, আপোনালোকে ইয়াতে কমপ্লেইন দিব পাৰে। কিন্তু এইটো অনলাইন আবেদন কৰাৰ প্ৰচেছ নহয়, কিন্তু এইটো অনলাইন আবেদন কৰাৰ প্ৰচেছ নহয়, এইটো খালি আপোনালোকে কমপ্লেইন কৰাৰ এটা প্ৰচেছ। এইটো কৰিলে আপোনালোকৰ 99% চান্স নাথাকিব আপোনালোকে যে ঘৰ পাবই বুলি, 1% চান্স থাকিব। কিবা কাৰণত আপোনালোকৰ যদি ভাগ্য ভাল হয় তেনেহ'লে আপোনালোকে পাব পাৰে। চ' আমি কেনেকৈ অনলাইন আবেদন কৰিম সেইটো বিষয়ে মই আপোনালোকক জনাম। চ' বন্ধু বান্ধৱীসকল, যদি আপোনালোকে চাব বিচাৰিছে কেনেকৈ প্ৰচেছটো হ'ব, চ' আপোনালোকে কি কৰিব, যে মাই স্কিমত আপোনালোকে চাৰ্চ কৰি দিব। মাই স্কিমটো চাৰ্চ কৰি কিনে আপোনালোকে এই মাই স্কিম যিটো আহি আছে, my-scheme.gov.in, ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত এনেকৈ এটা হয়তো খোল খাব। খোল খোৱাৰ পিছত আপোনালোকে ইয়াতে কি কৰিব, ইয়াতে তলত যাই কিনে আপোনালোকে চাওক, হাউচ এণ্ড চেল্টাৰ অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। হাউচ এণ্ড চেল্টাৰ অপশ্যনটো আপোনালোকে ক্লিক কৰি দি হাউচ এণ্ড চেল্টাৰ অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ আপোনালোকৰ স্ক্ৰীণত দেখুওৱা নিচিনাকৈ আপোনালোক খোল খাব। তাৰপিছত আপোনালোকে চাওক, ইয়াতে সেইটো অপশ্যনটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাওক, ইয়াতে আপোনালোকে এইটো যদি আপোনালোকে চাইন ইন কৰি লয় তেনেহ'লে আপোনালোকে এইটো অসমীয়াটো কৰি চাব পাৰে। চ' ইয়াতে আপোনালোকক চাওক, ডিটেইলছ দিয়া আছে। ইয়াতে বেনিফিটছটো কি কি দিয়া আছে, ফাইনেন্সিয়েল এছিষ্টেণ্ট 1,20,000 পৰা 1,30,000 লৈকে দিয়া হয় ইয়াতে এৰিয়া হিচাপত। আৰু আপোনালোকে এলিজিবল কোনে কোনে এলিজিবল চাওক, হাউচ হোল্ড, মানে আপোনালোকে ইয়াতে এলিজিবিলিটিটো আপোনালোকৰ প্ৰায় থাকিবই, কিন্তু এইটো প্ৰচেছটো কেনেকৈ হ'ব বা এইটো কেনেকৈ কৰিব, সেইটো বস্তুটোৰ বিষয়ে মই আপোনালোকক জনাম। চ' ইয়াতে দেখা আছে এপ্লিকেশ্যন প্ৰচিডিউৰ অনলাইন বুলি লিখা আছে। চ' ইয়াতে আপোনালোকে চাওক, বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন মেনুৱেল বুলি লিখা আছে। ইয়াতে আপোনালোকে চাওক 4 ছেকশ্যন হয়। আপোনালোকক কি কি ডকুমেণ্টছ লাগিব ইয়াতে চাওক, আধাৰ কাৰ্ড, চেল্ফ এটেষ্টেড কপি অফ আধাৰ কাৰ্ড, জব কাৰ্ড লাগিব আপোনালোকৰ, যিটো MNREGAৰ ফালৰ পৰা দিয়া হয়। বেংক একাউণ্ট ডিটেইলছ লাগিব, বহুত অৰিজিনেল আৰু ডুপ্লিকেট, মানে জেৰক্স কপি আৰু অৰিজিনেল দুটাই লাগিব। স্বচ্ছ ভাৰত মিছন SBM নাম্বাৰ, যদি আপোনালোকৰ SBM নাম্বাৰ আছে, SBM নাম্বাৰ যিটো আপোনালোকে আছে, যদি এফিডেভিট ষ্টেটিং দ্য বেনিফিটছ অৰ দ্য ফেমিলি মেম্বাৰ্ছ ডু নট অন এ পাক্কা হাউচ, মানে আপোনালোকৰ ঘৰত পাক্কা ঘৰ নাই বুলি আপোনালোকে এইটো এটা এফিডেভিট বনাই কিনে আপোনালোকে দিব লাগিব। চ' চাওক, ইয়াতে দেখুওৱা নিচিনাকে অনলাইন প্ৰচিডিউৰ বুলি কোৱা আছে। ইয়াতে চাওক, এতিয়া আপোনালোকে চাওক, এপ্লিকেশ্যন প্ৰচেছটো অনলাইন বুলি কোৱা আছে। চ' ইয়াতে কোৱা আছে কি, there are 4 sections. এইটো বাদ fill the details required in personal details section such as gender, mobile number, Aadhaar number, etc. Upload the constant form required to use the Aadhaar number. Click on the search button to find the beneficiary name, PMA ID, and priority বুলি কোৱা আছে। Click on select to register বুলি কোৱা আছে। The beneficiary details will be automatically generated and displayed. The remaining beneficiary details can now be filled, এইটো কোৱা আছে। চ' আমি এতিয়া আমি চাওক, ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন মেনুৱেলটো দিয়া আছে। চ' মই আপোনালোকক এটা বস্তু জনাই দিওঁ যে আপোনালোকে এইটো ঘৰত বহি বা আপোনালোকৰ নিয়াৰেষ্ট কম্পিউটাৰ চেণ্টাৰত যাই কিনে আপোনালোকে অনলাইন আবেদন কৰিব নোৱাৰিব, কাৰণ এইটো
কিয় এইটো মই আপোনালোকক কৈ আছোঁ চাওক, এইটো আপোনালোকক ৰেজিষ্ট্ৰেশ্যন মেনুৱেলটো দিয়া আছে। চাওক ৰেজিষ্ট্ৰেশ্যন মেনুৱেলটো আপোনালোকে চাওক, ইয়াতে ৰেজিষ্ট্ৰেশ্যন মেনুৱেলটো আপোনালোকে এইটো ডাউনলোড কৰি ল'ব লাগিব। এইটো আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব লাগিব। আৰু আপোনালোকে চাওক ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লক, টোটেল, ব্লক, চাওক পঞ্চায়ত, আপোনালোকৰ গাঁও পঞ্চায়ত, ছ'চিয়েল কেটেগৰী, চিলেক্ট হাউচ হোল্ড, ৰিলিজিয়ন, এটা আপোনালোকৰ ছেকশ্যন 1 পাৰ্চনেল ডিটেইলছ থাকে। ছেকশ্যন 1ত চাওক, ইয়াতে আপোনালোকৰ পাৰ্চনেল ডিটেইলছটো আপোনালোকৰ দিয়া হয়। ইয়াতে কোৱা আছে, আফটাৰ ক্লিকিং অন চাৰ্চ বটন অন লিষ্ট অফ করস্পন্ডিং বেনিফিচিয়ারি নেম along with the PMI ID, priority will appear and user can select the beneficiary to register from the list, এইটো মানে কোৱা আছে। চ' চাওক এইটো বস্তুটো আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব লাগিব। আৰু আপোনালোকে মই আপোনালোকক আৰু এটা বস্তু, এতিয়া আচল কথাটো হ'ল যে আপোনালোকে কিয় নিজৰ মোবাইলত হওক বা নিজৰ লেপটপত হওক বা নিয়াৰেষ্ট কম্পিউটাৰ চেণ্টাৰত PMY গ্ৰামীণৰ কাৰণে আবেদন কৰিব নোৱাৰিব। এইটো সুবিধাটো PMI যিটো উৰ্বান আছে তেওঁলোকৰ কাৰণে, গ্ৰামীণ মানে চহৰীয়াসকলৰ কাৰণে অনলাইন আবেদনৰ প্ৰচেছটো এভেইলেবল আছে। কিন্তু যিবিলাক গ্ৰামীণ আছে তেওঁলোকে নিজে অনলাইন কৰিব নোৱাৰিব। কাৰণ কিয় চাওক, মই আপোনালোকক কৰি দেখুৱাই আছোঁ। যেতিয়া আপোনালোকে PMY গ্ৰামীণ ৱেবছাইটত আপোনালোকে লগ ইন কৰিব যাব, চ' বন্ধু বান্ধৱীসকল, যেতিয়া আপোনালোকে PMAYG মানে PMY গ্ৰামীণ অপশ্যনটোত আপোনালোকে এণ্টাৰ কৰিব, ইয়াৰ লগে লগে চাওক আপোনালোকৰ ওচৰত ফৰ্ম, এইটো ৰিপৰ্টিং ডট নাই ওলাব। ইয়াতে চাওক আপোনালোকে এইটো ফৰ্ম অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে চাওক আপোনালোকে তাৰপিছত এই যে আপোনালোকৰ ডাটা এণ্ট্ৰি অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। ডাটা এণ্ট্ৰিত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপোনালোকে চাওক এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এইটো অপশ্যনটোত ক্লিক কৰিব লাগিব। আৰু ইয়াতে আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰি আপোনালোকে কণ্টিনিউ কৰিব লাগিব। আপোনালোকে ষ্টেটটো চিলেক্ট কৰি কণ্টিনিউ কৰাৰ লগে লগে চাওক, ইয়াতে এইটো আপোনালোকে খেয়াল কৰিব লাগিব, তাত ইনস্পেক্টৰ লগ ইন বুলি আহিছে। ইনস্পেক্টৰ লগ ইন অৰ্থাৎ এইটো কামটো আপোনালোকৰ নিয়াৰেষ্ট গ্ৰাম পঞ্চায়ত বা ব্লকৰ যিবিলাক মানুহ থাকে, যিবিলাক ষ্টেক হোল্ডাৰ, ইয়াতে দিয়া আছে চাওক, ষ্টেক হোল্ডাৰবিলাক যেনেকৈ গ্ৰাম পঞ্চায়ত, ব্লক পঞ্চায়ত, DRDA, সেইবিলাকহে মাত্ৰ আপোনালোকৰ সিহঁতৰ লগত এটা ইউজাৰ ID আৰু পাছৱৰ্ড থাকে। সেই ইউজাৰ ID আৰু পাছৱৰ্ড লৈ তেওঁলোকে ইয়াতে লগ ইন কৰি কিনে আপোনালোকৰ অনলাইন প্ৰচেছটো তেওঁলোকে কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে এই যে ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো মই দেখুৱাই দিছোঁ, my-scheme.gov.in পৰা যায়, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম, আপোনালোকৰ ডকুমেণ্টছ তাতে যিবিলাক দিয়া আছে, সেই ডকুমেণ্টছবিলাক আপোনালোকে লৈ যাব লাগিব। তাতে যোৱাৰ পিছত আপোনালোকৰ যিবিলাক ষ্টেক হোল্ডাৰবিলাক থাকে, তেওঁলোকে ব্লকত বা আপোনালোকৰ গ্ৰাম পঞ্চায়তত যায়, আপোনালোকে তাতে আপোনালোকৰ আবেদনটো তেওঁলোকে ইউজাৰ ID আৰু পাছৱৰ্ড তেওঁলোকৰ লগত থাকে, এইটো সাধাৰণ মানুহে কৰিব নোৱাৰে। চ' তেওঁলোকে ইউজাৰ ID আৰু পাছৱৰ্ড দি আপোনালোকৰ অনলাইন আবেদনটো তেওঁলোকে কৰি দিব। চ' আপোনালোকক মই এইটো ইতিমধ্যে কৈ দিওঁ যে আপোনালোকে ঘৰত বহি বা আপোনালোকৰ নিয়াৰেষ্ট কম্পিউটাৰ চেণ্টাৰত যাই আপোনালোকে অনলাইন ঘৰৰ আবেদন, যিবিলাক আপোনালোকে গ্ৰামীণত বসবাস কৰে তেওঁলোকে নোৱাৰে। যদি কোনোবা চহৰীয়া উৰ্বান মানুহবিলাক আছে তেওঁলোকে পাৰিব। চ' যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল, লাইক কৰিব। যদি কিবা আপোনালোকে বুজি পোৱা নাই তেনেহ'লে কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।